এতিয়া ভিক্টোৰিয়া টেক্সাছ মেকএলিন ইণ্টাৰনেশ্যনেল অৰ্কিড ছ'চাইটিয়ে মোক এটা ৰিকগনিশ্যন দিছিলে ৰিচাৰ্চ ফেল' অফ মেকএলিন ইণ্টাৰনেশ্যনেল অৰ্কিড ছ'চাইটি। তাৰপিছত সেইটো প্ৰথম এৱাৰ্ড হয়, সেইটো প্ৰথম মোৰ। মই ভবা নাছিলোঁ সেইটো এটা ইমান ডাঙৰ এৱাৰ্ড হ'ব বুলি। মই পাইছোঁ আৰু মই আনি ঘৰৰ আলমাৰীত ভৰাই থৈ দিছোঁ। মই তালৈ যোৱা নাই, তেওঁলোকে বাই পষ্ট পঠিয়াই দিছে আৰু মোক এটা মেইল কৰিছিল। তাৰপিছত মই ঘৰত ভৰাই থৈ দিছোঁ। পিছত কোনোবা এজন ৰিপৰ্টাৰে পাইহে আপুনি বহুত ডাঙৰ বস্তু এটা পাই থৈছে। এতিয়াহে মই ভাবিছোঁ হয় এইটো এটা, হ'লেও মই ইমান হেৰি কৰা নাই বাৰু। তাৰপিছত তাৰ দ্বিতীয় হেৰিটো পাইছিলোঁ মই অৰুণ পাণ্ডে বায়'ডাইভাৰ্চিটি এৱাৰ্ড, এটা মেডেল দিছিলে তেওঁলোকে আৰু সেইটো এটা ৰিকগনিশ্যন আৰু সেইটো নৰ্থ বেংগল ইউনিভাৰ্চিটিৰ এখন ছ'চাইটি আছে, ইষ্ট হিমালয়ান ছ'চাইটি ফৰ স্পাৰমেটোফাইট টেক্সনমি বুলি। একচুৱেলি সেই এৱাৰ্ডটোৰ কাৰণে মই তাৰ মেম্বাৰ হয়। সেই এৱাৰ্ডটোৰ কাৰণে আপোনাৰ এপ্লাই কৰিবলৈ PhD লাগে, কিন্তু মই কোনো মই আচলতে তাৰ কাৰণে যোগ্য নহয়। যেতিয়া মোক এৱাৰ্ডটো দিছে, এইটো দিছিলে আপোনাৰ বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া BSI ছাৰ্ভে অফ ইণ্ডিয়া শ্বিলঙত দিছিলে। তাত যেতিয়া ছাৰে কৈছে যে এই এৱাৰ্ডটো তাৰ যিজন ছেক্ৰেটৰী আৰু মোৰ গুৰু, মই তেখেতক গুৰু হিচাপে মানো, ডক্টৰ AP দাস, তেখেতে কৈছে যে এই এৱাৰ্ডটো আচলতে এপ্লাই কৰিবলৈ PhD লাগে, কিন্তু ক্ষণজিৎ গগৈৰ কোনো PhD নাই, ইভেন তেওঁ মাষ্টাৰ ডিগ্ৰীও নহয়। আৰু এই এৱাৰ্ডটো এপ্লাই কৰিব লাগে, তেওঁ এপ্লাইও কৰা নাই। এপ্লাই নকৰাকৈও আমি তেওঁক দিবলৈ বাধ্য হ'লোঁ তেওঁ কামৰ কাৰণে। এতিয়া সকলোৱে তাত বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্ট বহি আছিল, তেওঁলোকে থিয় হৈ মোক এটা যেতিয়া মোক সম্ভাষণ জনাইছে, সেইটো এটা মোৰ ডাঙৰ জীৱনৰ এটা ডাঙৰ হেৰি আৰু তেতিয়া ভাবিছোঁ যে হয় মই কিবা এটা ভাল কাম কৰিছোঁ। আৰু এতিয়া মই আমাৰ অসমৰ মানুহ খুব কমেই জানে। ইয়াৰ পিছত পিছতহে এতিয়া যোৱা বছৰ মই মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড এষ্টেকৰ আছাম ছায়েন্স এণ্ড টেকন'লজি কমিশ্যনৰ যিটো পৰিৱেশ মিত্ৰ এৱাৰ্ড, সেই যোৱা বছৰ পাইছোঁ অসম গভৰ্ণমেণ্টৰ পৰা। মই এতিয়ালৈকে মোৰ 150 আপোনাৰ ৰিচাৰ্চ পেপাৰ মোৰ পাব্লিছ হৈছে বিভিন্ন জাৰ্নেলত, আপোনাৰ নৰ্থ বেংগল ইউনিভাৰ্চিটিৰ জাৰ্নেলত, তাৰপিছত পাঞ্জাৱ ইউনিভাৰ্চিটিৰ জাৰ্নেলত, ফ্ৰান্সত, তাৰপিছত আপোনাৰ কষ্টাৰিকা, মংগোলিয়া, চাইনা, থাইলেণ্ড, এইবিলাকৰ জাৰ্নেলত পাব্লিছ হৈছে। ভৱিষ্যতলৈ আৰু কি কৰাৰ হেঁপাহ আছে? এইটো ক'ৰ প্ৰজাতি হয়? এইটো আমাৰ অসমৰ প্ৰজাতি, অসমৰে ন? আমাৰ ইয়াত পোৱা যায়, এইবিলাক অঞ্চলত পোৱা যায়। বহুত ভাল লাগিলে দেই। আজি মই এই ঠাইলৈ অহাৰ বাবে মই আমাৰ লাচিত নগৰৰে পাপা কোঁৱৰ আৰু টঙনা বাগানৰ জেনেৰেল মেনেজাৰ আৰু পাপা কোঁৱৰৰ বন্ধু এজনক ধন্যবাদ যাচিছোঁ মোক আজি এই ঠাইডোখৰলৈ অনাৰ বাবে। পৰিয়াল, তেওঁ পত্নী আৰু 2 পুত্ৰ। তুমি কিহত পঢ়ি আছা? ক্লাছ 6। কোন স্কুল? ৰূপাই জাতীয় বিদ্যালয়। এইটো সৰু পুত্ৰ। এখন সুখী পৰিয়াল। আৰু মোৰ ফালৰ পৰা এটাই অনুৰোধ, আৰু পত্নী মোৰ ভাই বোৱাৰীয়ে, মোৰ ভাইটিৰ লগৰ যেতিয়া, তুমি ইয়াক প্ৰেৰণা দি গৈ থাকিবা, তাৰ ফলাফল আপোনা আপুনি আহিব। ধন্যবাদ। এইটো আপোনাৰ একচুৱেলি ৰেইন ফৰেষ্টবিলাকত বেছিকৈ পোৱা যায় আৰু এইটো খুব ডেন্স চেডি প্লেছত হয়। এতিয়া এইবাৰ বেছি গৰম হোৱাৰ কাৰণে মোৰ পূৰা ভয় হৈছে যে কিছুমান অৰ্কিড হেৰুৱাম নেকি। ইমান গৰম পৰিছে এইবাৰ। এতিয়া এইটো চাওক, এইটো বহুত চেঞ্চিটিভ অৰ্কিড হয়, ইমান সৰু বগা বগা ফুল ফুলিছে, দেখিছেনে? ইয়া আগটোত আছে হয়, অকণমানি হয় হয়। এইটোৰ নাম হৈছে পডচিলাছ কাল্টিটাছ। এইটো ক'ৰ পৰা অনা হৈছে? এইটো আমাৰ অসমত পোৱা যায়। এই প্লেনজোপা অৰুণাচলৰ হয়, কিন্তু আমাৰ অসমত পোৱা যায়। আচ্ছা, সেই ওপৰত যিবিলাক আপুনি ডাঙৰ ডাঙৰ দেখিছে যে এইবিলাক হাইব্ৰিড স্পেচিছ হয়, এইবিলাক একচুৱেলি আমি চেল কৰিবৰ কাৰণে ৰাখোঁ। কিছুমানে বহুত ইণ্টাৰেষ্টেড মানুহ আহে যিবিলাক কিনিব বিচাৰে, এনেকুৱা হাইব্ৰিডবিলাক আমি চেল কৰোঁ।
কাৰণ মোৰ ইয়াত কাম কৰি থকা মানুহখিনি চলিব লাগিব, চলি থাকিব লাগিব। আচলতে বহুত অহা নাই নেকি মানুহ? আমাৰ ইয়াৰ স্থানীয় মানুহ খুব কমেই আহে আৰু সাধাৰণতে মই সকলোৰ লগত হেৰি নকৰোঁ। এইটো হৈছে আপোনাৰ ৰিচেণ্টলি নিউলি ডেছক্ৰাইব স্পেচিছ হয়। ইয়াৰ নাম আপোনাৰ চিয়ন অৰ্কিড মিচিমেনচিছ আৰু এইটো একদম নতুন স্পেচিছ, মই নিজে নেমিং কৰা হয়। এইটো অৰুণাচলৰ পৰা ৰিপৰ্ট কৰা হৈছিলে। এতিয়ালৈকে কিতাপ কেইখন ওলোৱা হ'ল? মোৰ এতিয়ালৈকে 6খন কিতাপ ওলালে, পাব্লিছ হ'ল আৰু 2খন কিতাপ এতিয়া প্ৰেছত আছে। প্ৰেছত আছে মানে এখন গভৰ্ণমেণ্টে পাব্লিছ কৰিছে হয় হয়। আৰু খুব এই হয়তো এমাহৰ ভিতৰতে ওলাব মানে এতিয়া প্ৰেছলৈ গ'ল আৰু। এইটো চাওক, এইটো অইনচিডিয়াম, এই ফুলখিনি পোকে খালে বাৰু। এইটো ডেন্সিং লেডি বুলিও কয়। আপুনি এই মাজৰ অংশটো চাওকচোন, নাচি থকা নাচনীৰ নিচিনা হয়নে? হয় হয় হয়। সেইকাৰণে ডেন্সিং লেডি বুলি কয়। সঁচাকৈ দেই, ইমান ধুনীয়া লাগিছে। নাচনীজনীৰ নিচিনাকৈ হয়, আছে। ইয়াৰ ডেন্সিং লেডিৰ আপোনাৰ বহুত ভেৰাইটি আছে, বহুত স্পেচিছ আছে বেলেগ বেলেগ। মোৰ ইয়াত প্ৰায় 10টামান স্পেচিছ আছে। এই স্পেচিছ চব বাইদেউ, এইটো আনকমন স্পেচিছ, এইবিলাক সাধাৰণতে দেখা পোৱা নাযায়। এইটো কেলিচষ্টমা ফিলিফৰ্মিছ। এইটো ক'ৰ পৰা অনা হৈছে? এইটো মই এই স্পেচিছটো আপোনাৰ আমাৰ ইয়াৰে হয়, এইটো জয়পুৰত পোৱা যায় অসমৰ।